হেল্ল' গাইজ, আসসালামু আলাইকুম, নমস্কাৰ। এয়া মই আপোনালোকক ঈদৰ ভিডিঅ' দি আছোঁ। ঈদত মই কি কৰিম আৰু মই ভিডিঅ'টো লেটকৈ দিলোঁ যিহেতু মই এডিট কৰিব পৰা নাছিলোঁ। মানে মোৰ মনটো বেয়া আছিল। আমাৰ শহাপহুজনী মৰি থাকিলে, মেকুৰীয়ে কামুৰিছিল। সেইকাৰণে এতিয়া মই আপোনালোকক ভিডিঅ'টো দেখুৱাই আছোঁ। মই এইটো চিম্পল কুৰ্তি লৈছিলোঁ, দিনত পিন্ধাকৈ আৰু ঈদৰ দিনা। আৰু এইটো এটা প্লাজো পেণ্ট, আৰু এইটো এটা প্লাজো, আৰু এইটো এটা ফ্ৰক কুৰ্তিয়ে হয়। এনেকৈ আৰু চিম্পল কাপোৰ অলপ লৈছোঁ। বিয়াৰ পাছত প্ৰথম ঈদ যিহেতু সকলোকে এনেকৈ দিছোঁ, মাহঁতকো দিছোঁ, এনেকৈ ময়ো লৈছোঁ। সেইখন চুৰ্ণি, এনেকৈ আৰু কাপোৰবিলাক ধুই কিনে মই চব ধুই থৈ দিছোঁ যিহেতু ঈদত চব ধোৱা কাপোৰ পিন্ধিব লাগে। আৰু এইখন চুৰ্ণি, ইয়াৰে কাপোৰযোৰ চিলাব দিছোঁ, মই হোৱাই নাই চিলোৱা। আৰু এইযোৰ কাপোৰযোৰৰ লগত মেচিং ঝুমকা আনিছিলোঁ। এইযোৰ খাৰু, এইযোৰ আচলতে এখন বিয়া আছে তাত পিন্ধিম বুলিও লৈছোঁ। আৰু এইটো এটা ৰিং, আঙুঠি। আৰু এইখন গামোচা, ঈদৰ দিনা যেতিয়া নামাজ পঢ়িব যাব হাজবেণ্ডে তেতিয়া ল'ব। আৰু এইটো এটা চিম্পল কুৰ্তি হয়, এইটো মোক মায়ে দিছে। মা মানে হাজবেণ্ডৰ মা, মায়ে দিছে এইটো। আৰু এইটো এটা ব্লাউজ, এইটোও মই বাৰু ঈদতে লৈছোঁ, কিন্তু ঈদৰ কাৰণে নহয়, এখন বিয়া আছে, বিয়াৰ কাৰণেও লোৱাই হৈছে আৰু একেবাৰে। আৰু এতিয়া মই হাজবেণ্ডৰ কাপোৰ দেখুৱাম। এইটো এটা চাৰ্ট লৈছে, হোৱাইট কালাৰ। আৰু এইটো এটা পেণ্ট, এইটো টি চাৰ্ট, আৰু এইটো এটা গেঞ্জি। এইখিনিয়ে আৰু। আৰু এইযোৰ পাঞ্জাবী কাপোৰ, এইযোৰ পিন্ধিয়ে ঈদৰ নামাজ পঢ়িব যাব। এনেকৈ চিম্পলযোৰ মই সকলো ধুই দিছোঁ। আৰু এনেকৈয়ে কাপোৰখিনি দেখুৱাই এতিয়া অলপ বাহিৰৰ ভিউ দেখুৱাওঁ। এনেকুৱাকৈ সজাইছে ৰাস্তাবোৰ, আৰু এয়াই আৰু ঈদৰ নেক্সট দিনা এনেকৈ মেহেন্দিখিনি ধুনীয়া কালাৰ আহিছে। এতিয়া মই চেৱাই বনাই অলপ হাজবেণ্ডক খুৱাই নামাজ পঢ়িবলৈ পঠাইছিলোঁ। এয়া নামাজ পঢ়ি আহি আমি যাবৰ কাৰণে ৰেডি হৈছোঁ। এইখন আনি কাৰণে শাৰী লৈছোঁ, আৰু মই এনেকৈয়ে ৰেডি হৈছোঁ। আৰু এনেকৈ মই মেখেলা চাদৰ পিন্ধিছোঁ, যিহেতু বিয়াৰ পাছত প্ৰথম হাজবেণ্ডৰ গাঁৱত যাই আছোঁ, সেইটো কাৰণে মানে কি মেখেলা চাদৰে পিন্ধিছোঁ। আৰু কেনেকুৱা লাগিছে বাৰু মোক আৰু এইফালে মোৰ হাজবেণ্ড গান শুনি ডেন্স কৰি আছিল, গান বজাই আছিল ৰাতিপুৱা যোৱাৰ সময়ত। আৰু এতিয়া ব'লক আমি যাওঁ। এনেকৈ আমি গৈ আছোঁ। আৰু ফাইনেলি এয়া আমি আহিয়ে পালোঁ। ইমান দেখুওৱা নাই ভিডিঅ'টো, অলপ দেখাইছোঁ। এয়া মামাৰ ঘৰ, আহি মামাৰ ঘৰতে সোমাইছোঁ, যিহেতু হাজবেণ্ডৰ মানে কি ঘৰ বনোৱাই নাই, আধৰুৱা হৈ আছে। ঘৰ বনাই থাকোঁতে এনেকৈ এক্সিডেণ্ট হৈ গ'ল, এনেকুৱাকৈ আধৰুৱাই হৈ থাকিল। দেখুৱাম বাৰু, মানে যিটো ভেটিটো দেখাম। আৰু এইটো ৰাস্তাটো এনেকৈ
দুয়ো চাইডে মানুহ আছে আৰু মাজেৰে ৰাস্তাটো এতিয়া পকী হোৱা নাই, হ'ব বুলি শুনি আছোঁ। আৰু এই তামোল গছ কেইডালো সেইটো পাৰে মানে হাজবেণ্ডৰ মানে কি ঘৰ বনাই থকা জেগা ঠাইখিনি। আৰু ইফালে চাৰিওফালে সেউজীয়া আৰু সেউজীয়া, এনেকৈ সেউজীয়া পৰিৱেশৰ মাজত থাকি বাৰু ভালেই লাগে আৰু বেয়াও নালাগে বাৰু গাঁৱৰ পৰিৱেশ। আৰু এয়া হাজবেণ্ডৰ আধৰুৱা কৰি থোৱা মানে কি ঘৰ, উপায়তো নাই, এক্সিডেণ্ট হৈছে যিহেতু এনেকুৱা আধৰুৱাই হৈ থাকিব। আৰু কামৰ কাৰণে আমিও মানে কি কাম যিহেতু এইটো ফালে, সেইকাৰণে ইফালে মানে কি আমি ৰেণ্ট হাউচত আছোঁ বৰ্তমান। সেয়াই আৰু পৰিৱেশ। এয়া মাটিও ভৰাইছে মায়ে। এনেকৈ আমি ইয়াৰ পৰা আৰু বিদায় ল'ম, খাই লৈ আৰু নহ'লে দেৰি হৈ যাব। এইখিনিয়ে আৰু ঘৰটো যেতিয়া কমপ্লিট হ'ব তেতিয়াহে ভাল লগা হ'ব। এতিয়া বাৰু আহিলে মামাহঁতৰ ঘৰতে যাব লাগে। মামাহঁতৰ ঘৰত সোনকালে খাই লৈ ঘৰমুৱা হ'লোঁ আৰু দেৰি হৈছে, ৰাতিও হৈছিল বহুত। এতিয়া ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ, বাই বাই। محمد